নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে এবাৰ আমৰ মিঠা আচাৰ বনালে নাই বাৰু? এতিয়াই আমৰ আচাৰবোৰ বনোৱাৰ উপযুক্ত সময়। দুদিনমানৰ পিছত আৰু আমবোৰ পকিবলৈকে ধৰিব, নহয় জানো? গতিকে আমৰ মিঠা আচাৰখিনি আজিয়ে মই বনাই ল'লোঁ। দেখিবলৈও আকৰ্ষণীয় হৈছে আৰু খাবলৈও বহুত ভাল হৈছে। ৰেচিপিটো আপোনালোকলৈও আগবঢ়াইছোঁ। আপোনালোকেও এইবাৰ এনেদৰে বনাই চাবচোন, বনাবলৈ একেবাৰে সহজ। এতিয়া আহকচোন তেনেহ'লে মোৰ ৰেচিপিটোৰ মাজলৈকে যাওঁ। ৰেচিপিটোৰ বাবে আপোনালোকে পুৰঠ আম ল'ব। অকণমান দহচীয়া হ'লেও আপত্তি নাই। এয়া মই আম লৈ লৈছোঁ 1.5 কেজি। আমখিনি ধুনীয়াকৈ ধুই পখালি লৈ এখন শুকান কাপোৰেৰে মুচি লৈছোঁ। এতিয়া আটাইখিনি আম বাকলি গুচাই চাফা কৰি ল'ম। মই এখন ছুৰীৰ সহায়তে এনেদৰে আমখিনি বাকলি গুচাইছোঁ। আপোনালোকে এখন পিলাৰ লৈও বাকলি গুচাই ল'ব পাৰে। মুঠতে আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেদৰে আমকেইটা ধুনীয়াকৈ বাকলি গুচাই ল'ব। আমকেইটা একেবাৰে পুৰঠ আৰু চনকা। দুদিনমান হ'লে চাগৈ আমকেইটা পকিবলৈকে ধৰিব। এনেকুৱা সময়ত মিঠা আচাৰ বনাবলৈ খুব ভাল হয়। এনেদৰেই মই আটাইকেইটা আম গুচাই ল'লোঁ। এয়া মোৰ আম গুচোৱা হৈ গ'ল আৰু নাই। এতিয়া আমখিনি নিজৰ জোখমতে কাটি ল'ব লাগিব। আমখিনি কাটিবলৈ একেবাৰে সহজ। আপোনালোকৰ যেনেদৰে কাটিবলৈ সুবিধা হয় তেনেদৰে আপোনালোকে আমখিনি কাটি ল'ব। পিচবোৰ ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। মই আমখিনি মিডিয়াম চাইজৰ কৰি দিছোঁ, কাৰণ এইখিনি সিজি গলি যাব লাগিব। সৰু কৰি দিলে সোনকালে হ'ব। আৰু আপোনালোকে যদি ভাবে যে আচাৰখিনিৰ মাজত এটা দুটা টুকুৰা থাকি গ'লে ভাল লাগে, তেনেহ'লে অলপ ডাঙৰকৈও টুকুৰাবোৰ দিব পাৰে। মই এনেকুৱা চাইজতে এয়া গোটেইখিনি আম কাটি ল'লোঁ। এয়া মোৰ আম কটা হ'ল। এতিয়া আমখিনি এটা বাতি লৈ বাকি ল'ব লাগিব, বা যিকোনো এটা পাত্ৰত আপোনালোকে আমখিনি বাকি ল'ব। পাত্ৰটো অলপ ডাঙৰকৈ ল'ব, কাৰণ আমি ইয়াত চেনি মিলাব লাগিব। গুটিৰে সৈতে মোৰ আম আছিলে 1.5 কেজি। এতিয়া ইয়াত মই চেনি দিম 0.5 কেজি। এয়া 0.5 কেজি চেনি মই ইয়াতে বাকি দিছোঁ। বাকীখিনি চেনিও দি দিম। এতিয়া আম আৰু চেনিখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব। মই এখন চামুচেদি গোটেইখিনি চেনি আৰু আম এনেদৰে মিলাই দিছোঁ। মোৰ পাত্ৰটো অকণমান সৰু হ'ল, গতিকে মিলাবলৈ অসুবিধা হৈছে। 2-এটা চেনি পৰি গৈছে এনেকৈ। আপোনালোকে পাত্ৰটো অলপ ডাঙৰ কৰি ল'ব। আৰু যদি আপোনালোকৰ আমবোৰ বহুত বেছি টেঙা হয়, তেতিয়াহ'লে চেনি কিন্তু 0.5 কেজিতকৈও বেছি দিব লাগিব। আৰু যদি আমবোৰ অলপ মিঠা চেনিকীয়া হয়, তেতিয়াহ'লে চেনি ইয়াতকৈও কম দিলে হ'ব। আপোনালোকে সেইটো নিজে অকণমান চাই ল'ব। এতিয়া মোৰ আম আৰু চেনি মিলোৱা হৈ গ'ল। এইখিনি ঢাকি থ'ম 2 ঘণ্টাৰ কাৰণে। 2 ঘণ্টাৰ পিছতহে আচাৰখিনি বনাম। এতিয়া আচাৰত দিয়া মছলাখিনি যোগাৰ কৰি ল'ম। তাৰ কাৰণে কেৰাহীত এয়া দিলোঁ 3 চামুচ গোটা ধনিয়া চাহ চামুচেৰে, আৰু চাহ চামুচেৰে 3 চামুচ গোটা চফ, আৰু 1 চামুচ দিম পাঁচফোৰণ। এই মছলাখিনি 1-1.5 মিনিট সময়ৰ কাৰণে গৰম কৰি ল'ব লাগিব। একেবাৰে ভাজি পেলাব নালাগে, অলপ সেমেকা ভাৱটো গ'লেই হ'ল। আৰু ইয়াতে দিব লাগিব 2 টুকুৰামান দালচেনি কেইটুকুৰাও দি দিলোঁ। এতিয়া মছলাখিনিৰ লগতে এই কেইটুকুৰাও অকণমান ভাজি ল'ম। মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দি এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে এইখিনি মিক্সিত গুড়ি কৰি ল'ম। মছলাখিনি মই এয়া এনেকুৱা ধৰণৰ কৰি ল'লোঁ। আপোনালোকে যদি একেবাৰে পাউডাৰ কৰি ল'ব বিচাৰে, তেতিয়াহ'লে পাউডাৰ কৰি ল'ব পাৰে। 2 ঘণ্টাৰ পিছত এয়া আমখিনি চাওক, এনেকৈ পানী হৈ গৈছে, চেনিবোৰ গলি গৈছে। এতিয়া পানীৰে সৈতে এইখিনি কেৰাহীত এয়া বাকি দিছোঁ। গোটেইখিনি চেনি একেবাৰে গলি যোৱা নাই, গতিকে বাতিটোৰ তলত থাকি যোৱা চেনিখিনিও মই আমখিনিৰ ওপৰতে এনেদৰে দি দিছোঁ। এতিয়া জুইটো বঢ়াই দি এইখিনি উতলিবলৈ দিম। এয়া লাহে লাহে এতিয়া আমখিনি গৰম হ'বলৈ ধৰিছে, আৰু এতিয়াও জুইটো বঢ়াই থোৱা আছে। এয়া আমখিনি লাহে লাহে উতলিবলৈ ধৰিছে, আৰু যেতিয়াই আমখিনি এনেদৰে ভালকৈ উতলিবলৈ ধৰিব, তেতিয়াই জুইটো মিডিয়াম কৰি দিব লাগিব। আৰু এই সময়তে দিব লাগিব 1 চামুচ নিমখ, আৰু দিব লাগিব জলকীয়াৰ গুড়ি। এয়া জলকীয়াৰ গুড়ি মই ৰংটো ধুনীয়া হ'বৰ কাৰণে দিছোঁ। আপোনালোকে যদি অকণমান জ্বলা হ'লে ভাল পায় মিঠা আচাৰটো, তেতিয়াহ'লে জ্বলা থকা জলকীয়া গুড়িটো আপোনালোকে 1 চামুচমান দি দিব। এই আচাৰখিনি বনাবলৈ যদিও একেবাৰে সহজ, কিন্তু হাতত অলপমান সময় লাগে।
যিহেতু চেনিখিনি গলি এনেদৰে পানী ওলাই যায় আৰু সেই পানীখিনি নুশুকোৱা পৰ্যন্ত আমি আচাৰখিনি লৰাই লৰাই গেছৰ ওপৰত ৰাখিব লগা হয়। এনেদৰেই আচাৰখিনি লাহে লাহে লৰাই থাকিব। ছাইডত লাগি যোৱা চেনিবিলাক এৰুৱাই দিব। বহু সময় নলৰোৱাকৈ থাকিলে তলত চেনিটো লাগি যাব পাৰে, সেইকাৰণে অকণমান সময় নলৰোৱাকৈ থাকিলেও পুনৰ আকৌ লৰাই দিবলৈ আৰম্ভ কৰিব। এতিয়া লাহে লাহে চেনিৰ পানীখিনি শুকাই আহিছে। আমৰ টুকুৰাবোৰ সিজিছেনে নাই এনেকৈ চেক কৰি ল'ব। এয়া আমখিনি সিজিয়ে গৈছে। এই সময়তে ইয়াত দিম ডাঙৰ চামুচেৰে এচামুচ ক'লা জিৰা। হাতৰ তলুৱাতে মোহাৰি ক'লা জিৰাখিনি এনেদৰে ইয়াত ছটিয়াই দিছোঁ। ইয়াৰ পিছতে ইয়াতে দিব লাগিব পিচি থোৱা মছলাখিনি। মছলা দিম ডাঙৰ চামুচেৰে 3 চামুচ। মছলাৰ পৰিমাণটো আপোনালোকে ইয়াতকৈ কম কৰিব পাৰে। একেবাৰে কম মছলা দিওঁ বুলি ভাবিলেও আপোনালোকে দিব পাৰে, কিন্তু মছলা ইয়াতকৈ বেছিকৈ নিদিব। মছলা দিয়াৰ পিছত ধুনীয়াকৈ সকলোখিনি এনেদৰে মিলাই দিব। ইয়াতকৈ আৰু অকণমান ডাঠ হোৱালৈকে আমি কেৰাহীখন গেছৰ ওপৰত ৰাখিব লাগিব আৰু যেতিয়া এনেকুৱা পৰ্যায় হ'ব তেতিয়া অকণমান আচাৰ লৈ চেক কৰিব লাগিব এইখিনি নমাবৰ হৈছেনে নাই। এখন খালী প্লেটত এনেকৈ লৈ যদি বৈ নাযায় আচাৰখিনি, তেতিয়াহ'লে জানিব লাগিব যে আচাৰখিনি নমাবৰ হৈছে। আমাৰ আচাৰখিনি ৰেডি হৈয়ে গৈছে। এইখিনি সময়তে মই এতিয়া গেছটো অফ কৰি দিছোঁ। 10 মিনিটৰ পিছত ইয়াতে দিম অকণমান ভিনেগাৰ। 2 চামুচ মই ভিনেগাৰ দিছোঁ। ভিনেগাৰ দিয়াৰ পিছত আচাৰখিনি ধুনীয়াকৈ মিলাই দিব। আপোনালোকে যদি আচাৰখিনি বেছি দিনলৈ নাৰাখোঁ বুলি ভাবে তেতিয়াহ'লে ভিনেগাৰ নিদিলেও হ'ব। ভিনেগাৰ দিলে বেছি দিনলৈ আচাৰখিনি থ'ব পাৰিব। আচাৰ বনোৱা সম্পূৰ্ণ হৈ গ'ল। এইখিনি বটলত ভৰোৱাটো মই নেদেখাওঁ। আপোনালোকে চাফা শুকান বটলত আচাৰখিনি ভৰাই দিব একেবাৰে আচাৰখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। নমস্কাৰ।